দিন ওলাই যোৱা নাই, ভাবিলোঁ আজি অলপ ওলাই যাওঁ। বেছি দূৰ ওলাই অহা নাই, এই জাষ্ট ৰাস্তালৈ ওলাই আহিছোঁ ঘৰৰ সন্মুখৰ। চোন কোনো মানুহ নাই। ঘৰৰ সন্মুখত এখন বজাৰ, কিন্তু এতিয়া বন্ধ, লকডাউন। কথা এটা পাহৰি আছোঁ, সকলো অসমবাসী ৰাইজক ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ। তো এইবাৰ বিহুটো লকডাউনৰ মাজেদিয়ে ঘৰতে থাকি পালন কৰক। কালিলৈ গৰু বিহু, তো আমাৰ সকলো যা যোগাৰ হৈ গৈছে। তো আপোনালোকৰ যা যোগাৰ হ'লনে? আমনি লাগিলে কাৰণে অলপ ওলাই আহিলোঁ। যাওঁ এতিয়া ঘৰলৈ যাওঁ আৰু। ঘৰতে সোমাই থকাই ভাল, এতিয়া লকডাউন দিছে যেতিয়া আমি কৰোণাৰ পৰা বাচি থাকিব লাগিবতো। হাতখন ধুই লৈছোঁ, বাহিৰলৈ ওলাই গৈছিলোঁ যে, আহি পেলাইনি হাতখন ধুই লৈছোঁহি আৰু। বাই বাই।